গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু লগতে এলএছ লক্ষণৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টি চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে আজি আমি বাহঁতৰ ঘৰলৈ আহিলোঁ, মিষ্টাৰ, মই আৰু বেটি মানুহ। আৰু আহি পাই দেখোঁ যে দৰ্জাত তলা মাৰি থোৱা আছে, বাহঁত নাই ঘৰত। সেইকাৰণে আমি বাৰাণ্ডাতে বহি আছোঁ। আৰু বা অৱশ্যে ওচৰৰ মানুহৰ ঘৰতে আছে। আমাক দেখিলে, মাতিলে, আমিহে খালি নুশুনিলোঁ। এতিয়া ফোন কৰিছে আহিম বুলি, সেইকাৰণে আমি এতিয়া বাহিৰতে ৰখি আছোঁ বা অহালৈ। আৰু এইফালে বাও আহি ওলালহি। মই কৈছিলোঁ যে তেওঁ ওচৰৰ মানুহৰ ঘৰতে আছিল, তাত তেওঁক চাহ দিছিল খাবৰ কাৰণে, কিন্তু তাত চাহ নাখালে, আমাক দেখি গুচি আহিলে। আৰু এইফালে চাহৰ বাতি হাতত লৈ আহিলে আৰু এইফালে পিঠা লৈ আহিছিল, মিষ্টাৰক দিছে খাবৰ কাৰণে। মোক দিছিলে কিন্তু মই নাখালোঁ, কাৰণ মই পিঠা খাই ইমান ভাল নাপাওঁ, সেইকাৰণে নাখালোৱে। আৰু এইফালে বায়ে আহি পিনি আমাক লগালগ চাহ দিছে গৰমে গৰমে। এইফালে চানা, বিস্কুট, লালমোহন অৱশ্যে এটা দেখিছে, কাৰণ দুটা দিছিলে, কিন্তু মিষ্টাৰে এটা খাই দিলে। ইটো মোৰ, কিন্তু মই নাখালোঁ, সেইটো মিষ্টাৰকে খাব দি দিলোঁ, কাৰণ মিঠাটো খাই ইমান ভাল নাপাওঁ। আৰু এইফালে বাও আহিলে, বায়ে খোৱা নাই, তাত খাই আহিছে যে চাহ, সেইকাৰণে আমাকেই দিলে। আৰু এইফালে চাওক, আমাৰ বেটি মানুহ ধুনীয়াকৈ শুই গ'ল। তাই ঘৰত টোপনি গৈ আছিল, কিন্তু মই উঠাই লৈ আহিলোঁ, সেইকাৰণে ইয়াতে টোপনি গুচি গ'ল। আৰু এইফালে ভিতৰত সোমাই আহি দেখোঁ যে বায়ে ভাত বনাই আছে। এইফালে ভাত হৈ গ'ল আৰু এইফালে নিৰামিষ চব্জি এখন বনাই আছে, কাৰণ বাহঁতে ভাত খোৱা নাই আৰু আমিও ঘৰত একো খাই অহা নাছিলোঁ, সেইকাৰণে বায়ে গৰমখনতো সোনকালে ভাত বনাই দিছে। আৰু এইফালে এতিয়া আমাৰ বেটিও উঠিলে আৰু তাইক মই এতিয়া উমলাই আছোঁ, কাৰণ তাই শুই উঠাৰ পাছত অলপমান আমনি কৰিছে। আৰু আমনি কৰাৰ কাৰণটো কি জানেনে? তাইক বাহিৰত যাব লাগে। বাহিৰত ইমান বৰষুণ দিছে, বতাহো আহিছে, কেনেকৈ নিওঁ বাৰু? আৰু তাই মানে নহয়, মান্তি নহয়, তাই মানে বাহিৰত যাবতো যাবই, সেইকাৰণে মই ভিতৰতে উমলাই আছোঁ। আৰু এইফালে এতিয়া বায়ো ভাত বাঢ়িছে। ভাত অৱশ্যে মই নাখাওঁ, মই অকণমান দেৰিকৈ খাম, কাৰণ বেটি মানুহক লৈ আছোঁ। বেটি মানুহক আকৌ মিষ্টাৰে বা বায়ে লৈ দিলেহে মই খাব পাৰিম, সেইকাৰণে এতিয়া বায়ে, ভিনদেউৱে, মিষ্টাৰে খাই আছে। আৰু এইফালে বেটি মানুহ মই ওপৰতে বহি আছোঁ। আৰু এয়া ভাত পানী খাই আমি এতিয়া বাহিৰতে বহিছোঁ। আৰু এইফালে আমাৰ বেটি মানুহ জেঠাইকৰ কোলাত ধুনীয়াকৈ আছে, কাৰণ তাই এতিয়া বাহিৰলৈ ওলাই আহিবলৈ পাই বহুত ফূৰ্তি। আৰু এইফালে এতিয়া বায়ে কাপোৰ দুযোৰ লৈছিল নতুনকৈ, সেইকাৰণে মোক দেখুৱাইছেহি। এযোৰ বোৱা হয় আৰু এযোৰ কিনা হয়। আৰু মোৰ অৱশ্যে বোৱা কাপোৰে ভাল লাগে, আৰু এনেও কিনা কাপোৰতকৈ বোৱা কাপোৰবোৰ বেছিয়ে ভাল লাগে, পিন্ধিবলৈও ভাল লাগে গৰমত। আৰু এইফালে এযোৰ কিনা হয়। আৰু এনেও মাইকী মানুহৰ কাপোৰৰ প্ৰতি দুৰ্বলতাটো অলপ বেছিয়ে। আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনযোৰ ভাল লাগিছে। আৰু এইফালে বায়ে এখন পৰ্দা চিলাইছে। পৰ্দাখন অৱশ্যে বেডশ্বীটৰ পৰাহে চিলাইছে, কাৰণ বেডশ্বীট এখন ফাটি গ'ল, সেইকাৰণে বায়ে বেডশ্বীটখন ফালি লৈ এইফালে পৰ্দা চিলাই দিলে। আৰু এইটো হৈছে ফাইনেল লুকটো। কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে কমেণ্ট কৰি। আৰু এইফালে এইকেইটা বায়ে ঘৰতে বনোৱা DIY হয়, এইটো বটল পেইণ্ট হয়। আৰু আনফালে ইয়াৰ বায়ে কাগজৰে ফুল বনাই পিনি এনেকৈ লগাই থৈ দিছে, গোটেইকেইটা বটলেৰে হয়। মই চাই লৈছোঁ, আজিলৈকে ট্ৰাই কৰা নাই, ঘৰত গৈ পিনি ট্ৰাই কৰিমগৈ আৰু আপোনালোকক দেখাম বাৰু। আৰু এইফালে হৈছে এইকেইটা বাঁহপাত হয়, বাঁহপাতেৰে এনেকৈ বনাই থৈ দিছে ধুনীয়াকৈ ফুল। আৰু এইফালে ইয়াৰ ড্ৰিম কেচাৰ হয়, এইকেইটাও বায়ে ঘৰতে বনোৱা হয়। আপোনালোকে জনাবচোন দেই কেনেকুৱা লাগিছে ড্ৰিম কেচাৰকেইটা। মোৰ বহুত ভাল লাগিছে, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। এইফালে এতিয়া মিষ্টাৰে দোকানৰ পৰা গৈ মেগী লৈ আহিল, কাৰণ মেগী খাব মন গৈছে হেনো, সেইকাৰণে এতিয়া মই বনাই দিব লৈছোঁ। বায়ে বেটি মানুহক লৈ আছে, সেইকাৰণে মই বনাবলৈ আহিলোঁ। আৰু এইফালে এতিয়া মিষ্টাৰেও অলপ সহায় কৰি দিছে। আৰু এইফালে তেল দি দিলোঁ কেৰাহীত, মেগীখিনি ভাজি ল'ম, ভাজি লৈ পিনি মানে চিম্পুলকৈ বনাই দিম, সেইকাৰণে ৰেচিপি নাই দিয়া। আৰু এইফালে এতিয়া মেগী আমাৰ হৈ গ'ল বনাই পিনি, আৰু এতিয়া লাহে ধীৰে খাবলৈ এতিয়া আহিছে। আৰু মানুহবোৰ মানে কোনো নাই, মই, বা, বেটি আৰু মিষ্টাৰহে আছোঁ। ভিনদেউ নাই, ভিনদেউ এফালে ওলাই গৈছে, সেইকাৰণে এতিয়া আমি তিনিজনেই খাবলৈ লৈছোঁ। আৰু এইফালে এতিয়া মিষ্টাৰেও খাবলৈ লৈছে। আৰু খাই পিনি কেনেকুৱা পালে গম নাপাওঁ, কিন্তু তেওঁ ভাল হৈছে বুলিয়ে কৈছে, কিন্তু নাজানো আৰু কেনেকুৱা হৈছে। আৰু এইফালে এতিয়া আমি খাই বৈ সকলোবোৰ বিচনাতে বহি আছোঁ। আৰু এইফালে আমাৰ বেটি মানুহ চাওক, পাপাকৰ লগত ধুনীয়াকৈ খেলি আছে। অথনি বাহিৰলৈ যাবলৈ আমনি কৰিছিলে, কিন্তু এতিয়া পাপাকৰ লগত ধুনীয়াকৈ খেলি থাকে, কিয় নাজানো। পাপাকক তাৰমানে মোতকৈ বহুতেই ভাল পায়, আৰু এনেও ছোৱালীৰ বাপেকৰ প্ৰতি মৰমটো অলপ বেছিয়ে। আৰু চাওঁতে চাওঁতে কেতিয়ানো গধূলি হ'ল গমেই নাপাওঁ। আমিও ঘৰলৈ যাব লৈছিলোঁ, কিন্তু বায়ে ক'লে আজি যাব নালাগে, থাকিব ক'লে, সেইকাৰণে থাকি দিলোঁ। আৰু এইফালে এতিয়া মই পিঁয়াজ কাটিব লৈছোঁ, আৰু এইফালে কেপচিকাম, বিলাহী, জলকীয়া এনেকৈ কাটি লৈছোঁ, কাৰণ ভাত বনাওঁ। বা গাটো বেয়া লাগিছে বুলি কৈছে, সেইকাৰণে মই বনাওঁ। আৰু এইফালে মই এতিয়া মাংস বনাবলৈ লৈছোঁ। আৰু এইটো ৰেচিপিও আজি নিদিওঁ, বেলেগ এদিন আপোনালোকক দিম, কাৰণ ৰেচিপি দিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে ৰেচিপিটো বেলেগ এদিনাখনেই দিম। আৰু এইফালে মই জল্দিকৈ বনাই দিছোঁ, টাইমো বহুত হ'ল, আৰু চবৰে হেনো ভোকো লাগিছে, সেইকাৰণে লৰালৰিকৈ বনাই দিছোঁ।
এইফালে এতিয়া আমিও ভাত খাবলৈ লৈছোঁ। আজি বিশেষ আইটেম একো নাই, অকল মাংসই আছে আৰু মাংস থাকিলে বিশেষ দালি ভাজি তেনেকৈ খাই ভাল নালাগে, এনেকৈও খাই ভাল লাগে। আৰু আমি সকলোৱে এনেকৈ তলতে বহি লৈছোঁ আৰু গৰমো যিহেতু বহুত পৰিছে সেইকাৰণে এনেকৈ তলতে বহি লৈছোঁ খাবৰ কাৰণে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব।